হেই মোৰ মৰমৰ কেঁচা কলিজা টুকুৰা সকল কি খবৰ তোমালোকৰ আশা কৰো তোমালোকৰ খবৰ বিৰাতে ভাল বাকি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅৰ মাজলৈ আৰু তোমালোকে চাই আছা উস্তাদি লৰা কন্ট্ৰভাৰ্সি মোৰ লগত নহয় ডিম্পু বৰুৱা ভাৰ্সাস ভিক্টৰ দাস এইখিনিতে মই তোমালোকক কথা এটা কৈ থওঁ কিন্তু মই কাকো হেড নকৰো দুইজনকে সন্মান কৰো আৰু দুইজনকে ভাল পাওঁ এতিয়া তোমালোকে শুনাচোন ভিক্টৰ দাসে কি কৈছিল ডিম্পু বৰুৱাৰ ওপৰত চেং মাছৰ দৰে দেহা তাত দেহাটো হ'ল চেং মাছৰ দৰে যি উৎপাত্তা ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভাল হয় আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে ৰান্ধনিটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো মই জনাত বৰ্তমান ডিম্পু বৰুৱাই ভিক্টৰ দাসৰ ওপৰত কোনো ৰিপ্লাই দিয়া নাই কিন্তু ধ্ৰুৱই অলপ সৰু সুৰাকৈ এটা ৰিপ্লাই দিছে শুনকচোন কিন্তু বহুত মানুহ এটা আমাৰ ঘৰৰ মানুহ মা দেউতাই মোক ফোন কৰি পেলাই কৈছে এইপিনেকে কিয় কৈছে ইমান বেয়াকৈ কিয় কৈছে চাওক সমালোচনা বেলেগ বস্তু আৰু এনেকৈ কোৱাটো বেলেগ বস্তু কিয় মই আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে গম পাইছে বহুত বেছি বেয়াকৈ কৈছে বহুত বেয়া কথা এইটো একচুৱেলি চাওক এইবিলাক বস্তু চবেই হেণ্ডেল কৰিব নোৱাৰে মই যদি হেণ্ডেল কৰিও লওঁ যদিও মোৰ বেয়া লাগিছে মই যদি হেণ্ডেল কৰি লওঁ মোৰ মা দেউতা এখন সমাজত থাকে মা দেউতাক বহুতে দেখাইছে ঘৰত আহি পেলাই চাওকচোন ধ্ৰুৱক এনেকৈ কেনেকৈ কৈছে তো এইটো বেয়া কথা আপুনি নিশ্চয় ভিক্টৰ দা যদি আপুনি ভিডিঅ'টো চাই আছে আপুনি নিজে গম পাইছে এতিয়া বলক আমাৰ মেইন ভিডিঅ'ৰ মাজলৈ লেটস ষ্টাৰ্ট ভিডিঅ'টো আৰম্ভণিতে ক'ব বিচাৰিছো যে এই ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনেও যাতে চিৰিয়াছলি বা গাত পাতি নলয় মোৰ দীঘল চুলি ৰাস্তা ধূলি আৰু মোক দেখি বহুতে আছে চাগে জ্বলি শুন ভাই তোক দেখি জ্বলিবলৈনো তোৰ গাত কি আছে শুকান মাছৰ নিচিনা চেহেৰাটো লৈ জ্বলি মোৰ দীঘল চুলি ৰাস্তা ধূলি আৰু মোক দেখি বহুতে আছে চাগে জ্বলি কিন্তু মই মানুহটো সৰুৰ পৰাই গলি আৰু ইয়াক দেখি মোৰ এটা চাৰি মনত পৰি গ'ল তো এতিয়া শুনা তোমালোকে তোৰ দীঘল চুলি তাতে দিম মুটি ৰাস্তাত দেখিলে তোক মাৰিম শিলগুটি এটা ভিডিঅ'ত উঠোঁতে আছ তহঁতে জ্বলি কিন্তু আৰু এটা ভিডিঅ' আছে তেতিয়া তাকে তহঁতে চবৰে আগত কৈ ফুৰিবি মই ল'ৰাটো সঁচাকে গুলি শুকান মাছৰ নিচিনা চেহেৰাটো লৈ নিজকে গুলি বুলি ভাবে শুন ভাই তোৰ মুখতে দিম মুটি মোৰ দাদা জেং তোৰ দাদা জেং নহয় ভাই গোটেই অসমবাসীয়ে জানে যে তোৰ দাদা মস্ত এটা গে আৰু শুন মই আৰু মোৰ দাদা যেতিয়া জেং কৰিম ন মাক্সুদা চিষ্টেম কৰি দিম হে লোকৰ চিষ্টেম হেং কৰাৰ আগতে নিজৰ চিষ্টেমটো আপডেট কৰি ল আৰু এটা কথা মনত ৰাখ যে আমি আকৌ গে লগত কাজিয়া নকৰো আৰে শুন ব্ৰ মোৰ কথা এটাই ভালকে জানো ভাই তোৰ কথা যে এটাই অটিটিউড নহলে ব্লক নহলে তোৰ এইবিলাক ইগো হওক বা অডিটোতে হওক মই চোন তোক এটা ভিডিঅ'ত ভালকে বুজাই থৈছো যে পাৰ যদি প্ৰথম শ্ৰেণীৰ পৰা এডমিশ্যনটো আকৌ লৈ ল কিন্তু নাই কথা নুশুন নহয় তই অডিটোতে হওক সেইটো অটিটিউড নকয় ভাই এটিটিউড বুলি কয় ভালকে শুনি ল আৰু পাৰ যদি এডমিশ্যনটো লৈ ল হেই ভাই তুমি ইনষ্টাগ্ৰামত হিলাই গালি খোৱাতকৈ ট্ৰেইনত তালি মাৰাগৈ তেতিয়াহে তোমাৰ লাভ হ'ব তোমাৰ খৰচ পাতি ওলাই থাকিব উফ ৰাম এই গুটি লগা ফুলেশ্বৰীজনীৰ কথানো কি কম আৰু তোমাৰ দাঁতকেইটা চাই গম পাইছো তোমাৰ ঘৰৰ দমকলৰ পানীত আইৰণ আছে ন এইটো এটা হ'ল ইচ্ছাধাৰী নাৰী ই জন্মগত পাগল নে আধা বাটত পাগল মই কিন্তু ফুল কনফিউজন আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ভিডিঅ'টো চাই কেনেকুৱা পালা তলত কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব নাপাহৰিবা নেক্সট ভিডিঅ' আহি আছে ধামাকা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা